হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? অমৰেন চন্দা স্মিতা ভ্ৰমণলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মানে এই আলনা চালনা এইভাগে বাদ দিয়ক আৰু মানে ভিডিঅ'টো চাওক আপোনালোকে। কি হৈছে মানে এতিয়া মানে 8:30 বাজে মোটামুটি। এতিয়া মানে মই যাম মানে ইউনিভাৰ্চিটি, গতিকে আপোনালোকক মই আজি মোৰ যাত্ৰাটো মানে ইউনিভাৰ্চিটিত মানে মই কিনকে যাওঁ বহুত মানে এটা কাহিনী, গতিকে আপোনালোকক সেই আজি মানে যাত্ৰাটো মোৰ কলেজৰ যাত্ৰাটো আপোনালোকক দেখাই আছোঁ। আৰু বলক আপোনালোকত মানে মই এতিয়া প্ৰথমতে মানে বাইকত যাম, মানে মোক থবা যাব, মানে আমাৰ থবা যাব, গতিকে বলক মোৰ লগত। আৰু এতিয়া মানে মই যাই আছোঁ বাইকত, মানে ট্ৰেইনত যাম। এতিয়া ট্ৰেইনত যোৱাৰ কাৰণে আহি আছোঁ এটা শ্বৰ্টকাট ৰাস্তাইদি। আৰু ৰাস্তাটো মানে অলপ বেয়া হৈছে, মানে নতুনকৈ মানে সেই কৰি আছে, এই চাইডে গেলা আৰু নতুনকৈ মানে বাঢ়ে আছে, সেইকাৰণে তাৰমানে ডাবল লাইন কৰিব না, সেইকাৰণে অলপ ৰাস্তাটো বেয়া হৈ আছে। তথাপিতো উপায় নাই, আহিবতো লাগবয়ে। আৰু এতিয়া মানে মই ষ্টেচন পাই গ'লোঁ, আৰু মোৰ লগৰ এপিটোকেইটা লগ ধৰোঁ, আৰু তাই বা ক'ত আছে। আৰু মানে আজিকালি তলেদি যাব নোৱাৰা হৈছে, তাৰমানে এই চেৰি তেৰি বনোৱাৰ কাৰণে ৰেডিয়ে যাই আছোঁ। তাৰমানে ট্ৰেইনত উঠিম আৰু ট্ৰেইন এইবিলাক, আৰু এইটো মানে মোৰ লগৰ এপিটাই অলপ লাজ কৰে দিয়ক। আৰু এই উঠি ল'লোঁ ট্ৰেইনৰ ভিতৰে, এটা চিট পাওঁ না নাপাওঁ। ট্ৰেইনত চিট পালোঁ আৰু বহি ল'লোঁ। এতিয়া বাৰু কেতিয়া যায়, ট্ৰেইনখন যাই আছে লাহে লাহে ষ্টেচনৰ পৰা। তো আমি মানে যাব লাগিব নলবাৰী, বেছি টাইম নালাগে নলবাৰীত যোৱাতে। আমি এতিয়া নলবাৰী পাই গ'লোঁ, নামলোঁ ট্ৰেইনৰ পৰা। আৰু ট্ৰেইনত যে টোপনিটো ক'ৰ পৰা আহে ক'ব নোৱাৰোঁ, আৰু ইমান টোপনি লাগে তাৰমানে ট্ৰেইনত। আৰু মানে আৰু ই ৰিক্সা মানে বিচাৰিব লাগিব, মানে টমটম গাড়ী, ই ৰিক্সাত যাওঁ এতিয়া। আৰু মানে গাইজ কি হ'ল, মানে আজি মানে এই বেটাৰী ৰিক্সা পোৱাটো টানেই হ'ল, নাপালোঁ ইয়াতে, অন্যদিনা থাকে ইয়াতে। মানে এই ভাড়া গেলা মানে বেছিকৈ লয় না, আমি অলপ কম জুচ মানুহ, গতিকে অলপ ভাড়াটো মানে কমতে যাব বিচাৰোঁ। গতিকে ইয়াতে বেটাৰীখনো নাই আজি, কি কৰোঁ আৰু বুলবাই লাগিব কিজানি। একো নহয় বোলক, ৰাসৰ বতৰ, ৰাস চাই যাম নাই, সি আপোনালোককে দেখাই যাম অলপ নলবাৰীৰ ৰাসখন। আমি ৰাস্তাই বিচাৰিব নাই ৰ'ব, আজি কহৈ দি যাওঁ, ৰাস্তা চব বন্ধ কৰি দিলাক ৰাসৰ কাৰণে নেকি। ৰাস্তা এতিয়া যাওঁ কহৈ দি, তাকে ভাবি আছোঁ। আৰু গাইজ ৰাস্তা এটা পাইছোঁ, তাৰমানে এইটো ৰাস্তা, সেইটো ৰাস্তা দি আমি যাব লাগিব এতিয়া। চাবা কৃষ্ণ কৃষ্ণ আইও মা। অঁ ফাইনেলি গাইজ ৰাস্তাটো আমি পাই গ'লোঁ দিয়ক, দেখছি না ৰাস্তা। আৰু এইখনে হৈছে আমাৰ নলবাৰীৰ ৰাস, মানে ৰেল লাইনৰ সিফালে আছে, আৰু বহুত মানে আৰম্ভ, মানে একদম গণেশ মন্দিৰৰ পৰাই আৰম্ভ হৈছে ৰাস। আৰু কিবা চাৰ্কাছ, বাইতে যাবা না নাযাওঁ ক'বা নোৱাৰোঁ। আৰু আজি ৰাস্তাগিলা মানে বঢ়িয়া ৰাস্তা হৈছে দিয়ক। বেটাৰী এখন পাইছোঁ ৰ'ব, সুধি চাওঁ। বহি ল'লোঁ এই ৰিক্সাত।
ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি নলবাৰী। তো এখানতে মানে পঢ়োঁ আৰু মই আৰু আহিয়ে মানে চিধা সেইটো হৈছে মানে প্ৰশাসনীয় ভৱন, আনন্দৰাম বৰুৱা প্ৰশাসনীয় ভৱন। এতেয়ে মানে থাকে প্ৰিন্সিপাল অফিচ মানে তাতেই আৰু এইটো হৈছে মানে কুমাৰ ভাস্কৰ বৰ্মাৰ ফটো। আৰু আমাৰ ক্লাছ মানে ইফালে হয়, তো এটা ক্লাছৰুমলৈকে নাহোঁ, ক্লাছ হৈ আছে কিজানি 9:30 পৰা ক্লাছ হয়, এতিয়া 9:45 হ'ল, ক্লাছ হৈ আছে কিজানি। আমাৰ মানে ট্ৰেইনত আহোঁতে দেৰিয়ে হৈ যায় মোটামুটি প্ৰথম ক্লাছটোত। আৰু মানে ক্লাছ শুনাই দিয়ক গাইজ, মানে আৰু আমাৰ মানে এইটোৱে মানে ক্লাছৰুম আৰু সেইগিলা আমাৰ লগত পঢ়া আৰু চলি আৰু আৰু মানে গাইজ মানে ইফালে মানে কিবা আমাৰ প্ৰগ্ৰেম এটা হ'ব কলেজত, সেইকাৰণে মানে ডেক'ৰেশ্যন কৰি আছে। কিবা প্ৰগ্ৰেম হয় ভালকৈ মানে গম পোৱা নাই আৰু আৰু মানে এইগিলা আমাৰ কলেজৰ মানে বাগিচা আৰু মানে বাগিচাগিলাকে ধুনীয়া কৰি মানে সাজাই থৈছে মানে ষ্টুডেণ্টবিলাকে ধুনীয়া কৰি মানে শিল চিলত মানে কালাৰ কৰি আৰু ধুনীয়া কৰি সাজাই থৈছে। আৰু মানে আমাৰ সেইটো হৈছে মানে আমাৰ কেণ্টিন, ইউনিভাৰ্চিটিৰ কেণ্টিন এইটো। আৰু এইটো মানে গাৰ্লছ কমন ৰুম, এইবিলাক টয়লেট। আৰু ইফালে তাৰমানে ক্লাছ হৈ থাকে, ক্লাছবিলাক। আৰু মানে এডলা আমলখিৰ গাছ, আমলখি কিন্তু এটাও লগা নাই দিয়ক। আৰু এই ষ্টুডেণ্টবিলাকে মানে চাফাই কামত লাগি আছে আৰু চব চাফাই কৰাত ব্যস্ত হৈ আছে। আৰু মানে এইটো হৈছে আমাৰ লাইব্ৰেৰী। আৰু ইয়াতে বেগ চেগ থৈ যাব লাগিব। আৰু মানে এইগিলা বিল্ডিঙৰ ষ্টাৰ্ট দি আছে, বিল্ডিংবিলাক আৰু মানে বনাব নতুন কৰি। আৰু সেইটো তাতে কিবা এটা বনাই আছে। আৰু মানে এইফালে আছে হোষ্টেল, গাৰ্লছ হোষ্টেল আছে এইফালে। আৰু মানে এইটোৱে হৈছে মানে গাৰ্লছ হোষ্টেল। আৰু এইবিলাক চব মানে কলেজৰে আৰু মানে মই পঢ়ি আছোঁ মানে MA পঢ়ি আছোঁ, মাষ্টাৰ ডিগ্ৰী পলিটিকেল চায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। সেয়ে পঢ়ি আছোঁ মই, মানে এইফালে বিৰাট ৰ'দ দিছে দিয়ক।
এটা ক্লাছ শেষ কৰি তাৰমানে ঘৰত যাওঁ আৰু এই মানে ই ৰিক্সাত যাম আৰু ই ৰিক্সালৈকে যাওঁ মানে আমাৰ কলেজৰ গেটতে থাকে ই ৰিক্সা বেছি দূৰ যাব লগা নাই তো যাওঁ দিয়ক আৰু ঘৰকে আৰু মানে গাইজ দেখছে না মানে আমাৰ কলেজৰ গেটখন কি ধুনীয়া কৰি মানে সাজোৱা মানে কি ধুনীয়া কৰি আৰু বনাইছে আৰু মানে শৰাই চৰাই দি মানে অসমীয়া এটা মানে কলা সংস্কৃতি আৰু মানে আমি ই ৰিক্সাত যাওঁ আৰু ই ৰিক্সা ৰখি আছে আৰু আমি বহি ল'লোঁ ই ৰিক্সাত এতিয়া যাওঁ আমি মানে আহি পালোঁ মানে ইউনিভাৰ্চিটিৰ পৰা গণেশ মন্দিৰ আৰু মানে এতিয়া ৰখিছোঁ এতিয়া বাছ এতিয়া মানে আৰু বাছত যাব লাগিব গতিকে আমি এতিয়া বাছ ৰখিছোঁ বাছ বা আৰু কেতিয়া কিমান সময় বা ৰখিব লাগে বাছ এখন আহিছে ৰ'বা বাছখনত উঠি লওঁ বাছত মানে চিট টিট পালোঁ আৰু ঘূৰি ল'লোঁ এতিয়া আৰু মানে টিউচন যাব লাগিব দুবাৰে হৈছে এখন মানে পুলিচ ৰিজাৰ্ভ আৰু সেইখনতে মানে আমি দৌৰিব আহিছিলোঁ একবাৰ চক পাই গ'লোঁ বাছত টোপনি মাৰি মাৰি মধ্য টোপনি আহিছিল তাই মাতি মাতি কিবাকে তোলা লগা নহ'লে বা কিবা যাই লৈ কিজানি আমি বৰপেটা যাই লৈ বৰপেটা তাৰমানে আৰু অ'টোত বা টেম্পু এখনত যাওঁ যিহত পাওঁ আৰু সেইখন হৈছে মানে গেট আমাৰ টিহুদাছৰ আৰু এতিয়া মানে বহি ল'লোঁ টেম্পুত আৰু টেম্পুত মানে মানুহজনৰ নাই দিয়ক আমি দুটাই আৰু মানে কেতিয়া ৰখিব লাগে আৰু কেতিয়ালৈকে ৰখিব লাগে মানুহজনো বেছি দেৰি নালাগে হ'ব এতিয়া মানে বাছ চাছগিলা আহিলে জানা এতিয়া আমি টিহু আহি পালোঁ এতিয়া আৰু অলপমান বুলি আহিব লাগে গতিকে বুলি আহিলোঁ আৰু এতিয়া আৰু কিহত যাওঁ ভুলবাই লাগে না নিবাই হেবা চাওঁ ৰ'বচোন আৰু গাইজ মানে ভুলবা নালাগিল দিয়ক কিবাকে নিবা আহিলা কিন্তু মানুহ লৈ তেনেকৈ আৰু ভুলবা লগা নহয় ঘৰত তিনি যাওঁ বুলি আহিব লাগিলা হয় ইমানখন জেগা আৰু মানে